এইফালে মই কণীকেইটা বইল কৰি ল'লোঁ আৰু লগতে আলু বইল কৰি ল'লোঁ। ঠাণ্ডা হোৱাৰ পাছত ইয়াৰ বাকলিটো গুচাই এনেদৰে আপোনালোকে কাটি দিব অলপ অলপ। তেতিয়া কি হ'ব, ইয়াত নিমখ হালধি মই যি মিক্স কৰিম সেইবিলাক ইয়াত সোমাই যাব। হালধি অলপ, নিমখ অলপ, এটা ভালদৰে মিক্স কৰি ল'ব। এইফালে মই গৰম কেৰাহীত মিঠাতেল দিছোঁ। আনফালে মই কাটি লৈছোঁ গাজৰ এইটো চেপত কাটি লৈছোঁ। তাৰপাছত আছে দাংবডি আৰু এইফালে আছে আদা ৰচুন আৰু পিঁয়াজ। এইখিনি আজি মই বনাব লৈছোঁ কণী দম, অলপ বেলেগ ধৰণেৰে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, তেতিয়াহে গম পাব মই কিদৰেনো আজি ৰেচিপিটো তৈয়াৰ কৰিছোঁ। প্ৰথম মই কণীকেইটা ফ্ৰাই কৰি ল'ম। তেল গৰম হৈ গ'ল, ইয়াত মই কণীকেইটা দি দিছোঁ। চাবতে কণী ফ্ৰাই কৰিলে বহুত ফুটে, মাছৰ দৰে ফুটে। সেইটো কাৰণে মই ভয়ে ভয়ে ফ্ৰাই কৰি আছোঁ। হৈ গ'ল ফ্ৰাই। এতিয়া এইকেইটা মই নমাই থৈ দিম। দেখিছে কেনেদৰে ফুটিছে। এতিয়া এইখিনি তেলতে মই অলপ পাঁচফোৰণ দি দিম। দুটামান দিছোঁ, বেছি দিয়া নাই। তাৰপিছত খুন্দি লোৱা পিঁয়াজ, ৰচুন, আদা দি দিছোঁ। এতিয়া মই কাটি লোৱা গাজৰ আৰু দাংবডি এইকেইটা দি দিছোঁ ইয়াতে। গেছটো ল' টু মিডিয়ামত ৰাখিব। ইয়াত মই দিছোঁ সোৱাদ অনুসৰি নিমখ। যিহেতু মই অকণমান জোল কৰিম, সেই গতিকে মই নিমখ অলপ বেছি দিছোঁ। হালধি দিছোঁ। এইখিনি এতিয়া অকণমান সময় সিজিবলৈ দিম। ইয়াত মই ঢাকনিখন লগাই দিম। ভোট জলকীয়া এটা দি দিছোঁ আৰু বিলাহী এটা নহয়, আধা কাটি লৈছোঁ এনেদৰে। ইয়াত মই অকণমান ৰেড চিলি ব্যৱহাৰ কৰিম। অলপ মিট মছলাও দি দিছোঁ আৰু দিম মই জিৰা পাউডাৰ। ইয়াত মই এতিয়া দিছোঁ গৰম পানী। অকণমান সময় মই উতলটো আহিবলৈ দিম। এতিয়া ঢাকনি লগাবৰ প্ৰয়োজন নাই আৰু জলকীয়াটো যেতিয়া কোমল হ'ব তেতিয়া ভাঙি দিব, তেতিয়াহে জ্বলা ভাৱটো আহিব। এতিয়া এইখিনি মই 2 মিনিট সময় এনেদৰে ৰাখিম। এতিয়া মই ইয়াত এড কৰিছোঁ ৰাতিপুৱা বনাই থোৱা দাইল। আৰু ইয়াত মই এড কৰিছোঁ বইল কৰি লোৱা আলু দুটা। চব্জিখিনি শুকাই যোৱাৰ বাবে ইয়াত মই অকণমান গৰম পানীও এড কৰি দিছোঁ। কি এড কৰিলোঁ ইয়াত আপোনালোকে দেখিলে। ফ্ৰাই কৰি লোৱা কণীকেইটা মই ইয়াত দি দিছোঁ।
মই বনোৱা আজিৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকেও ঘৰত এনেদৰে এবাৰ বনাই চাবচোন আৰু খাইনো কেনেকুৱা পালে মোক জনাব। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু একেবাৰে শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় মাগিছোঁ, ধন্যবাদ।